আজিৰে পৰা আসাম কেপিটেলে লৈ আনিছে নতুন অনুষ্ঠান তিনি মহত্ব। আপোনালোকৰ বাবে তথা আপোনাৰ বাবে লৈ অনা তিনি মহত্বলৈ আগবাঢ়িছোঁ। তিনিটা বস্তুৱে জীৱনত কাকো অপেক্ষা নকৰে। সেয়া হ'ল জন্ম, মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায়। সেয়া হ'ল পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে। সেয়া হ'ল কাম, ক্ৰোধ আৰু মোহ। তিনিজনক সদায় সন্মান কৰি চলিব লাগে। সেয়া হ'ল পিতৃ, মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় স্মৰণ কৰি চলিব লাগে। সেয়া হ'ল ঈশ্বৰ, মৃত্যু আৰু প্ৰেম। তিনিটা বস্তুৰ পৰা নিজকে বচাই চলিব লাগে। সেয়া হ'ল কুসংস্কাৰ, আত্মস্বাৰ্থ আৰু পৰনিন্দা। বন্ধুসকল, আসাম কেপিটেলে আগবঢ়োৱা নতুন অনুষ্ঠান তিনি মহত্বৰ আপোনাৰ কেনে লাগিছে? যদি ভাল লাগিছে তেনেহ'লে আসাম কেপিটেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযায় যেন, যাতে আহিবলগীয়া সকলোবোৰ অনুষ্ঠান আপুনি সকলোতকৈ আগতে লাভ কৰিব পাৰে। আহিছোঁ আসাম কেপিটেলে আগবঢ়োৱা নতুন অনুষ্ঠান তিনি মহত্বৰ পিছৰ অংশলৈ। তিনিজনৰ প্ৰতি দয়াশীল হ'ব লাগে। সেয়া হ'ল নাবালক, ভোকাতু আৰু পাগল। তিনিটা বস্তু ওলাই গ'লে কেতিয়াও ঘূৰি নাহে। সেয়া হ'ল শৰ, মুখৰ কথা আৰু প্ৰাণবায়ু। তিনিটা বস্তু কেতিয়াও পাহৰিব নালাগে। সেয়া হ'ল কৰ্তব্য, ঋণ আৰু আত্মসন্মান। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে। সেয়া হ'ল কুচৰিত্ৰ, আলস্য আৰু অহংকাৰ। তিনিটা বস্তুৱে মানুহৰ আয়ুস কমায়। সেয়া হ'ল অসৎ চিন্তা, পৰ অনিশ্চয়, পৰচৰ্চাৰ। তিনিটা বস্তুৱে জীৱন মহৎ কৰি তোলে। সেয়া হ'ল সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন। বন্ধুসকল, আসাম কেপিটেলে আগবঢ়োৱা তিনি মহত্বৰ আপোনাৰ কেনে লাগিল? আপোনালোকক পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।